हेलो एवरीवन আজি হল 16 ফেব্ৰুৱাৰী অৰ্থাৎ মেট্ৰিক পৰীক্ষা আমাৰ সৰু ভন্টিয়ে আজি দিব পৰীক্ষা সেই কাৰণে আমি ৰাতিপুৱা যাব ওলাইছো মানে আজি প্ৰথম দিন সেই কাৰণে আজি অলপমান সোনকালে যাও সেই ভাবি আমি ওলালো ৰাতিপুৱাই 7:30 মান বজাতে আমি যাম এয়া ধুনিয়াকে ৰেডি হলো ময়ো যাম যেহেতু সেই কাৰণে ময়ো ৰেডি হলো এয়া তাই ধুনিয়াকে স্কুল ড্ৰেছ পিন্ধি ৰেডি হৈছে আৰু এয়া মন্দিৰৰ এটা সেৱা কৰিছে যাতে পৰীক্ষাটো ভগৱানে ভালকে পাছ কৰাই দিয়ে তাৰ পিছত এয়া আইতাৰ পৰা আশীৰ্বাদ লৈছে ধুনিয়াকে আৰু দেউতাৰ পৰা লৈছে মাৰ পৰা এনেকে ধুনিয়াকে আশীৰ্বাদ লৈছে আৰু এয়া তাই যাব ওলাইছে দেউতাৰ লগত গ'ল আমি পিছত যাই আছো মানে আমি এয়া তিনিটা ভাইটি ভন্টি আমি এনেকে তিনিটা যাই আছো একেলগে এয়া পাই গলো আমি এক্সাম সেন্টাৰ ইয়াতে আছে এয়া পুৰা ষ্টুডেন্টবোৰ ভৰ্তি হৈ গৈছে এয়া তাইৰ ফ্ৰেণ্ডবোৰ আহিছে এনেকে এতিয়াতো অলপ কমে পিছতটো বাপৰে ভৰ্তি হৈ গৈছে এয়া তাই সোমালে ভিতৰত আমাক গাৰ্জেনবোৰক সোমাব দিয়া নাই এয়া বহুত গাৰ্জেন বাহিৰত থিয় হৈ আছে বাকি ষ্টুডেন্টবোৰ গৈছে ভিতৰলে তাৰ পিছত তাত অলপ সময় থাকি আমি মানে এখন হোটেলত আহিছো কিবা খাবৰ কাৰণে মানে পৰঠা খালো ৰাতিপুৱাই পৰঠা খাবৰ কাৰণে মন গ'ল সেই কাৰণে ভাবিলো ঠাণ্ডা দিনত পৰঠা খাই ঘৰলৈ আহিলো